এই মুৰ্গীজনী ঘকঘকাই আছে আৰু ইয়াৰ চিআৰডি হৈছে চিআৰডি বেমাৰটো মানে দিনটো ঠিকে আছিলে মুৰ্গীবোৰ গধূলি হোৱাৰ লগে লগে সিহঁতৰ গঁৰালত এনেকুৱা শব্দ শুনিব পাইছিলোঁ আৰু পিছদিনাখন ৰাতিপুৱা মই সিহঁতক যিবিলাকৰ চাউণ্ড হৈছিলে মই কাৰণ চবক ভাগকৈ বান্ধো চব বেলেগ চাইজৰ মানে এটা বেষ্টৰ মুৰ্গী এটা বেষ্টত বান্ধো তো এই বেষ্টৰ মুৰ্গীখিনিৰ চাউণ্ডটো দেখা পাইছিলোঁ শুনিব পাইছিলোঁ গোটেই ৰাতি তাৰপিছত এই বেষ্টটোত কি কৰিলোঁ মই সম্পূৰ্ণ সিহঁতক আবদ্ধ কৰি ৰাখি দিলোঁ আৰু সিহঁতৰ চিআৰডিৰ লক্ষণ দেখা দিছিলে নাকত পানী চকু জলজলীয়া কিছুমানৰ চকু ফুলি উঠিছিলে আৰু ৰাতিটো গোটেই ঘকঘকাই চাউণ্ড মাৰি আছিলে সিহঁতৰ চিআৰডি হ'লে কি কৰিব লাগে কেনেকৈ কি কৰিলোঁ মই কেনেকৈ ভাল ফল এটা পালোঁ এই বিষয়ে ক'ব বিচাৰিছোঁ আৰু যদি আপোনালোকৰ কাৰোবাৰ এনেকুৱা চিআৰডি হয় তেতিয়াহ'লে প্ৰথমতে কি কৰিব যিখিনি মুৰ্গীৰ গাত চিআৰডিৰ লক্ষণটো দেখা দিয়ে সিহঁতক পৰাবদ্ধ কৰি দিব কাৰণ মই মুকলিভাৱে পুহোঁ দিনটো মুকলিভাৱে থাকে ৰাতি হ'লে গঁৰালত ৰাখোঁ যিখিনি মুৰ্গীত দেখা দিয়ে সিহঁতক সম্পূৰ্ণ আবদ্ধ কৰি দিব আৰু খুলি নিদিব আৰু বাকী বেষ্টৰ যি মুৰ্গী থাকে সিহঁতক যদি খোলা মেলাকৈ ৰাখে সিহঁতক লগে লগে এণ্টিবায়'টিকৰ কোৰ্চ এটা কৰি দিব 3 দিনীয়া তেতিয়া এই বেমাৰটো বাকী মুৰ্গীত বিয়পি নপৰিব আৰু এই মুৰ্গীবোৰ যদি খোলাকৈ ৰাখে সেইবিলাকৰ লগত থাকিলে গোটেই বেষ্টৰ যিমান বেষ্ট আপোনাৰ মুৰ্গী আছে চবতে এই চিআৰডি বেমাৰটো বিয়পি যাব সেইটো কাৰণে আবদ্ধ কৰি ৰাখিব যিটো বেষ্টত হয় আৰু ইহঁতক মই প্ৰথমতে 2 দিন লেগজিন পাউডাৰটো দিছিলোঁ কিন্তু লেগজিনত একো সুফল নোপোৱাৰ বাবে মই তেতিয়া বেলেগ এটা এণ্টিবায়'টিক ইউজ কৰিছিলোঁ এণ্টিবায়'টিক কি ইউজ কৰিছিলোঁ সেইটো মই দেখাই আছোঁ আৰু কৈ আছোঁ আৰু কেনেকৈ কিমান দিন কৰি আছিলোঁ আৰু সেইটো কৰাৰ পিছত সম্পূৰ্ণ সিহঁতি পূৰা সুস্থ হৈ উঠিলে তাৰপিছত মই সিহঁতক 5 দিন সেই এণ্টিবায়'টিক দিছিলোঁ আৰু একেটা এণ্টিবায়'টিক বাৰে বাৰে ইউজ কৰিব নালাগে এটা এণ্টিবায়'টিক যদি এবাৰ ইউজ কৰে নেক্সট কিবা এটা বেমাৰ হ'লে বা কোৰ্চ কৰিলে বেলেগ এণ্টিবায়'টিক ইউজ কৰিব লাগে তেতিয়া এণ্টিবায়'টিকে কাম কৰে আৰু বাকী যিখিনি ভাল সুস্থ মুৰ্গী থাকে সিহঁতকো 3 দিনীয়া এটা এণ্টিবায়'টিকৰ কোৰ্চ কৰি দিব লাগে যাতে সিহঁতৰ গাত কোনো বীজাণু ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে মই সিহঁতক প্ৰথমে লিক্সেন কৰিছিলোঁ লিক্সেনত ফল নোপোৱাৰ কাৰণে এই এণ্টিবায়'টিকটো আকৌ আনিলোঁ এনৰভেট যোনটো এনৰফ্লক্সাচিন আছে অৰেল চলিউশ্যন এইটো কেনেকৈ কিমান কি পৰিমাণত দিব লাগে সম্পূৰ্ণ লিখা থাকে এইটো মই কণ্টিনিউ 5 দিন পানীৰ লগত আৰু মই বেছিভাগ ভিজা দানা দিওঁ অলপ ভিজা মিক্স কৰি সেই দানাৰ লগতো এই এণ্টিবায়'টিক মিক্স কৰি পানী আৰু এণ্টিবায়'টিক দুটা মিক্স কৰি সিহঁতক আবদ্ধ কৰি ৰাখি 5 দিন খাব দিলোঁ খাব দিয়াৰ পিছত সিহঁতি সম্পূৰ্ণ এতিয়া সুস্থ হৈ উঠিল সিহঁতৰ চকু ফুলা চকুত পানী ওলোৱা নাকত পানী লগা আৰু ঘেক যিটো চাউণ্ড ওলাই থাকে এইবিলাক সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে এতিয়া মুৰ্গীবোৰ সম্পূৰ্ণ সুস্থ তথাপিও মই 5 দিন সিহঁতক কণ্টিনিউ এই এণ্টিবায়'টিক দি সিহঁতক এতিয়াও আবদ্ধ কৰি ৰাখিছোঁ আৰু সিহঁতক নেক্সট 6 নম্বৰ দিনৰ পৰা সিহঁতক আকৌ সম্পূৰ্ণ চাউণ্ড নথকা হ'লে সিহঁতক ভাল মুৰ্গীখিনিৰ লগত আকৌ সিহঁতক মেলি দিম আৰু যিখিনি ভাল মুৰ্গী আছিলে সিহঁতক মই কণ্টিনিউ 3 দিন এণ্টিবায়'টিকৰ কোৰ্চ কৰি কমপ্লিট কৰি দিলোঁ আৰু এতিয়া মোৰ সম্পূৰ্ণ সুস্থ এটাও মৰ্টেলিটি হোৱা নাই সেইবাবে আজি ভিডিঅ'টো বনালোঁ আৰু সিহঁতৰ যিখিনি হ'ব বেমাৰটো সিহঁতৰ খোৱা পানী সিহঁতৰ যিখিনি দানা পাত্ৰ চব যাতে একদম ছেপাৰেটকৈ ৰাখে বাকী ভাল মুৰ্গীৰ লগত যাতে মিক্স নহয় আৰু একদম সুকীয়াভাৱে ৰাখিব আৰু মেইন কথা সিহঁতক ঠাণ্ডাৰ পৰা যিমান পাৰে বচাই ৰাখিব গঁৰালবিলাকত ত্ৰিপাল দি ঢাকি ৰাখিব পাৰিলে লাইটৰ ব্যৱস্থা কৰিব